অধ্যক্ষ মহোদয়, যদিও মই মন্ত্ৰীমণ্ডলৰে এজন, তথাপিও কেইটামান কথা ক'ব লাগে বুলি মই আজি থিয় হৈছোঁ আৰু UPPL দলৰ এজন নিৰ্বাচিত বিধায়ক হিচাপে। আজি মই প্ৰথমতে এটা কথা ক'ব খুজিছোঁ যে অসমৰ ইতিহাসত প্ৰথম মহিলা বিত্তমন্ত্ৰী তেওঁ এই বাজেটখন প্ৰদান কৰিছে। এইটো লৈ বহুতখিনি চৰ্চা হৈ গ'ল। ভাৰতত যেতিয়া নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী হৈছিল তেতিয়াও বহুত প্ৰশ্ন হৈছিল কি কৰিব। আজি বাজেটখন প্ৰদান কৰাৰ পিছত আমাৰ বাইদেৱে এইটোৱেই প্ৰমাণ কৰিছে যে তেওঁ এজন মহিলা বিত্তমন্ত্ৰী হোৱাৰ কাৰণে নহয়, তেওঁ এজন সবল নেতৃত্ব প্ৰদান কৰিব পৰা এজন ব্যক্তি। সেই ব্যক্তিত্বৰ কাৰণেও এই বাজেটটো চোৱাৰ পিছত তেখেতক মই অভিনন্দন জনাম। এই বাজেটে আমাক আশা দিছে 1 লাখ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে নিৰাশাৰ মাজত এটা আশা কঢ়িয়াই আনিছে। আস্থা দিছে যে কৰোনা মহামাৰীৰ বাবে গোটেই দেশত যিটো এটা জৰুৰীলা অৱস্থা, এই অৱস্থাত কিন্তু এই বাজেটৰ দ্বাৰা দি আমাৰ চৰকাৰ যে সদায় দুখীয়া মানুহৰ লগত আছে সেইটোৱেই প্ৰতিপন্ন কৰিছে। COVID-19ত মৃত্যুবৰণ কৰা পৰিয়ালৰ বিধৱাসকলক আৰ্থিক সাহায্য দিয়া, শিশুসকলক আৰ্থিক সাহায্য দিয়া, তাৰ দ্বাৰা দি আজি এইটোৱেই প্ৰমাণ কৰি দেখুৱাইছে যে আমাৰ চৰকাৰ সদায় দুখীয়াৰ লগত আছে। আৰু যিসকলে এই অতিমাৰীত ভুক্তভোগী হৈ পেলাই পৰিয়াল নষ্ট হৈ গ'ল, পৰিয়ালৰ অৱস্থা বিনষ্ট হৈ গ'ল, সেই পৰিয়ালবিলাকক চোৱা চিতা কৰাৰ দায়িত্ব আমাৰ চৰকাৰে ল'ব। নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰায় সকলোবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা বাজেট এইটো মই বুলি ভাবোঁ। আৰু এইকাৰণে এই বাজেটটো সম্পূৰ্ণভাৱে শুদ্ধ আৰু ৰাজ্যৰ কাৰণে ভৱিষ্যত নিৰ্মাণ কৰিব বুলি মই ভাবোঁ। 1 লাখ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ কমিটমেণ্টটো এটা পলিটিকেল কমিটমেণ্ট মাত্ৰ নহয়, ইতিমধ্যে বিভাগীয় পৰ্যায়ৰ পৰা ভেকেঞ্চিবিলাকক লৈ আজি তেওঁলোকক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া হয়তোবা আৰম্ভ কৰা হৈছে। এইখন চৰকাৰ আহিছিলে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নিৰাপত্তা অধিকাৰৰ শ্লোগানটো আগত ৰাখি পেলাই। এটা সময় আছিল জাতি মাটি ভেটিৰ এটা শ্লোগান আগত ৰাখিছিলে। তেতিয়া কোৱা হৈছিল কোনো ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ ভূমিহীন হৈ থাকিব নালাগে, তেওঁলোকে অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে, আৰু তেওঁলোকৰ ভাষা সংস্কৃতি কলা জীয়াই ৰখাৰ কাৰণে চৰকাৰে কাম কৰি যাব বুলি এইখন চৰকাৰ এই বাজেটত উল্লেখ কৰা হ'ল যে ইণ্ডিজিনাছ ফেইথ এণ্ড কালচাৰ যিটো বিভাগ, ইয়াৰ এটা পদক্ষেপ আৰু তাৰ দ্বাৰা দি এই ভূমিপুত্ৰ খিলঞ্জীয়া মানুহসকল কলা সংস্কৃতি বিশ্বাস আৰু পৰম্পৰা জীয়াই ৰখাৰ কাৰণে যিটো পদক্ষেপ লোৱা হৈছে, মই মোৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অন্তৰৰ পৰাই মই ধন্যবাদ জনাইছোঁ যে এইটোৰ দ্বাৰা দি আজি অসমত বসবাস কৰা ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ বিশ্বাস আৰু আস্থা আকৌ এই চৰকাৰৰ প্ৰতি বৃদ্ধি হৈছে বুলি মই আজি ক'ব বিচাৰোঁ। লগতে আজি মই এইখিনি কথাও ক'ব বিচাৰোঁ যে আমাৰ ভূমিপুত্ৰসকল যিসকল জনজাতি হয় বা খিলঞ্জীয়া হয়, সেইসকল ভূমিহীন হিচাপে থাকিব নালাগিব। অসমত প্ৰতিটো ভূমিহীন ব্যক্তি ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতিসকলক ভূমি দিয়াৰ কাৰণে আমাৰ চৰকাৰ যে এটা প্ৰতিশ্ৰুতিবদ্ধ এই বাজেটত আজি উল্লেখ কৰা হৈছে। আজি চিটিজেন্স নাগৰিকসকলৰ নিৰাপত্তাৰ প্ৰশ্ন, বাচ্চাবিলাকৰ নিৰাপত্তাৰ প্ৰশ্ন, বয়োজ্যেষ্ঠ ব্যক্তিসকলক যত্ন লোৱাৰ প্ৰশ্ন আৰু দুৰ্বল শ্ৰেণী বা মহিলাসকলৰ যিটো নিৰাপত্তাৰ প্ৰশ্ন সকলোবোৰ সন্নিৱিষ্ট কৰি এই বাজেটখন তৈয়াৰ কৰা হৈছে। এইটো সম্পূৰ্ণভাৱে 5 বছৰৰ কাৰণে এটা ভিজন ডকুমেণ্ট, যিটো কোৱা হৈছে এইটো সঁচা অৰ্থতে কোৱা হৈছে। তেওঁ এজনী
মহিলা বিত্তমন্ত্ৰী হোৱাৰ কাৰণে আমি তেওঁক প্ৰশংসা কৰিব লাগে বুলি কোনো কথা নাই, কিন্তু প্ৰশংসা কৰিব লাগিব বাজেটত কি এটা প্ৰতিফলন ঘটিছে। ইয়াত দেখিছোঁ আমি তেওঁৰ এজন মাতৃৰ হৃদয় ইয়াত ৰিফ্লেকশ্যন হ'ল, আৰু লগতে তেওঁ এজন শক্তিশালী আৰু সবল এজন নেত্ৰী হিচাপেও নিজকে প্ৰমাণ কৰিব পাৰিছে। সেইকাৰণে মই তেখেতক অভিনন্দন জনাইছোঁ। আজি পাৰ্টিকুলাৰলি মই BTR অঞ্চলৰ পৰা আহিছোঁ যে মই আজি ক'ব বিচাৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছে, শান্তি প্ৰতিষ্ঠা আমাৰ চৰকাৰৰ বাবে, প্ৰতিখন চৰকাৰৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। ৰাজনৈতিকভাৱে আমাৰ বহুতবোৰ আমি কমিটমেণ্ট দিওঁ, কিন্তু 2020 চনৰ 27 তাৰিখ জানুৱাৰীত যিটো চুক্তিখন হ'ল, সেইটো এটা চুক্তি মাত্ৰ নহয়, সেইটো বাস্তৱত আখৰে আখৰে ৰূপায়ণ কৰাৰ দ্বাৰা দি ইয়াত স্থায়ী শান্তিটো আমি আনিব পাৰিম। তো তাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। লগতে এই চুক্তিৰ লগতে সমগ্ৰ অসমত বসবাস কৰা বড়োসকলৰ উন্নয়নৰ কাৰণে BKWC যিটো গঠন কৰা হ'ল, এতিয়া গঠন কৰাৰ পিছত আমাৰ চৰকাৰৰ সন্মুখত এটা দায়িত্ব আহি গ'ল যে সেই এৰিয়াবোৰ কেনেকৈ উন্নতি কৰিব পাৰি। লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওত আজি নতুনকৈ উগ্ৰবাদৰ যিটো সমস্যা সৃষ্টি হৈছে, মই ভাবোঁ উগ্ৰবাদীক যিটো দমন কৰা বা উগ্ৰবাদী সমস্যাটো সমাধান কৰাটো আগৰ দৰে, আগত যি পৰম্পৰা আমি মানি আহিছিলোঁ, সেই পৰম্পৰাটো অলপমান তাৰ পৰা আঁতৰি আহি পেলাই আমি অলপ বেলেগ এটা পলিচিত আগবাঢ়ি যাব লাগিব। আমাৰ এপ্ৰ'চবিলাক আমি আগবাঢ়ি যাব লাগিব। আমি এই বিশ্বাসটো ল'বই লাগিব, যিবিলাকে উগ্ৰবাদৰ ৰাস্তা লৈছে তেওঁলোকেও আমাৰে মানুহ, আৰু তেওঁলোকে কোৱা সমস্যাবিলাক আমি সমস্যা এই সমাধান কৰিব পৰা ক্ষমতাৰ বাহিৰত নহয়, আমি কৰিব পাৰিম। এই এপ্ৰ'চত আগবাঢ়ি গ'লে আমি সমাধানটো আনিব পাৰিম। এতিয়া হেণ্ডলুম টেক্সটাইল ছেক্টৰ এজন বিভাগীয় মন্ত্ৰী হিচাপে মই ধন্যবাদ দিম যে আমাৰ বিত্তমন্ত্ৰী বাইদেউ তেওঁ মানে হেণ্ডলুম টেক্সটাইল ছেক্টৰত 377.18 কোটি টকা ধাৰ্য কৰিছে, আৰু ইয়াৰ লগতে এটা প্ৰতিশ্ৰুতি দিছে। এই বাজেটত কোৱা হৈছে যে আমাৰ গাঁৱৰ শিপিনীসকলে বনোৱা কাপোৰবিলাকক কিনা হ'ব, অসম চৰকাৰে কিনিব, আৰু আৰ্টফেড আৰু AGMC থ্ৰুদি তাৰ কাৰণে 100 কোটি মানে টকা দিব বুলি, তাৰ দ্বাৰা দি সদ্য গাঁও অঞ্চলত যিসকল শিপিনী আছে তেওঁলোকে মানে বোৱা কাপোৰবিলাকক বৰ এটা বজাৰ পাব, আৰু তেওঁলোকৰ আৰ্থিক মানে যিটো সাহায্য বা আৰ্থিক সহযোগিতা তেওঁলোকলৈ দিয়া হ'ব। লগতে আমাৰ বাজেটত আমি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এটা প্ৰস্তাৱ দিছোঁ যে ইণ্টিগ্ৰেটেড যিটো হেণ্ডলুম পাৰ্ক কাজিৰঙাত 100 কোটি টকাৰ এটা প্ৰজেক্ট আছে, সম্পূৰ্ণ কৰিব লাগে, সেইটো সম্পূৰ্ণ কৰা হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু সমাপ্ত হৈছে আপোনাৰ, মই 1 মিনিটত মানে শেষ কৰিব বিচাৰিছোঁ। আৰু ছয়েল কনজাৰ্ভেশ্যন বিভাগত আমাৰ এটা কিছু টকা দিছে আমাক, তাৰ কাৰণে ধন্যবাদ দিছোঁ। কিন্তু কিছুমান প্ৰস্তাৱনা আছিল, 5টা নতুন ডিভিজনেল অফিচ বনাব লাগে অসমত সঠিকভাৱে পৰিচালনা কৰিবৰ কাৰণে, সেইখিনিও ভৱিষ্যতত বিবেচনাধীন বা বিবেচনা হ'ব বুলি মই ভাবোঁ। আৰু বেছি কথা কৈ পেলাই মই সময় ল'ব খোজা নাই। মই এজন মন্ত্ৰী হৈছোঁ যদিও এজন সদস্য হিচাপে হওক বা এজন মন্ত্ৰী হিচাপে হওক, আজি এই সদনত মোৰ মেইডেন স্পীচ, কাৰণ মই কোনোদিন বিধানসভাত অহা নাছিল, আৰু এইখন বিধানসভাত আজি প্ৰথম। তথাপিও আপোনাৰ ছাপোৰ্ট লোৱাটো মোৰ কাৰণে কি হ'ব, এতিয়া বিপদজনক হ'ব নেকি? এই ছাপোৰ্টটো আপুনি বাহিৰত দিয়ক মোক। থেংক ইউ ভেৰি মাছ। আৰু মোৰ ক'ব লগা একো নাই, শেষ কৰিছোঁ।